ৰাতিপুৱাই আহিল এটা পাৰ্চেল মানে মই মেখেলা চাদৰ একযোৰ অৰ্ডাৰ দিছিলোঁ তাকে ৰাতিপুৱাই আহি পালাক কাপোৰযোৰ খুলি চালোঁ ইমান ধুনীয়া লাগিছে কাপোৰযোৰ পিন্ধিলেও ভাল লাগিব চাগে তো গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ তো আজি আহিছোঁ বজাৰত অহা টাইমখিনিত মই দেখাব নহ'ল ৰাতিপুৱা সোনকালে উঠি জলদি কামখিনি কৰি এয়া আহিছোঁ বিছনা চাদৰ ল'বৰ কাৰণে কিহৰ বজাৰ আপোনালোকেতো গম পাইছেই থাম্বনেইল দেখি গম পায়ে গৈছে তো হ'ল বিয়াৰ বজাৰ এয়া মই চাই আছোঁ বেডশ্বীট মানে মই হোৱাইটত বিচাৰিছিলোঁ তো হোৱাইটত লৈ ল'লোঁ আৰু বিছনা চাদৰকেইখন লৈ এয়া মই আহিলোঁ কুৰ্তি চাবৰ কাৰণে এইকেইদিন মানে বিয়াত মাতিব গ'লে কুৰ্তি লাগিবতো নতুন কাপোৰ তো মানে এনেই আৰু পিন্ধিবৰ কাৰণে নাছিলোঁ বেছি তো লৈ ল'লোঁ এযোৰ কাপোৰ লাষ্টত চাই মানে এইযোৰ কাপোৰ পচন্দ লাগিলে তো এইযোৰ লৈ ল'লোঁ ভাল লাগিছে এইযোৰ ধুনীয়া তাৰপাছত আহিলোঁ মানে ব্লাউজ তাৰপাছত মানে এনেকুৱা আৰু কিবা কিবি সৰু সুৰা বস্তু ল'বৰ কাৰণে তো আহিয়ে এয়া ব্লাউজ দেখাই আছে তো ইয়াতে সোমাই থাকোঁতে মানে বতৰটো একদম ডাৱৰীয়াকৈ আহিলে আৰু হঠাৎ পেলাই দিলে বৰষুণৰ কাৰণে আমি ৰৈ থাকিব লগা হ'ল আৰু ইয়াতে আমি প্ৰায় আধা ঘণ্টামান সময় ৰৈ দিলোঁ ইমান জোৰকৈ বৰষুণ পেলাইছে তাৰমানে বাহিৰত ওলাবৰ উপায় নাই তো ইয়াতে অকণমান এনেদৰে বহিছোঁ আৰু মানে ৰাস্তা একদম খালী হৈ গৈছে মানুহ কোনো নাই তো আমি বহি একদম বৰ হৈ গৈছোঁ মাহঁতে কিবা কিবি চাই আছে মোৰ কাৰণে তো এইটো হ'ল ৰাতি যে পিন্ধে মেইন চিট জৰাৰ লগত বগা মানে ধুনীয়া এটা পেটিকোট তো এয়া বৰষুণ চাওকচোন ইমান ডাঙৰকৈ পেলাইছে বৰষুণ তো ৰৈ ভাগৰ লাগি গ'ল আৰু অৱশেষত বৰষুণ কমাত আমি ওলাই আহিলোঁ তাৰ পৰা এইবাৰ আমি যাম এখন বেলেগ দোকানলৈ এয়া বহুতখিনি বজাৰ আমাৰ হৈ গ'ল মাৰ সূতা ল'ব লগা আছে তো আমি যাম এতিয়া সূতাৰ দোকানত কিবা কিবি সূতা মায়ে বজাৰ কৰিব তাকে বোলো গ'লোঁ খোজকাঢ়ি অকণমান দূৰতে মানে আমাৰ নলবাৰীত জৈন মন্দিৰটো আছে যে জৈন মন্দিৰৰ ওচৰতে এখন সূতাৰ দোকান আছে তাত ল'লে মায়ে তাৰপাছত সূতাৰ দোকানৰ পৰা ওলাই আহিলোঁ আমি তলা কিনিবৰ কাৰণে মানে বিয়াত বস্তুবিলাকত তলা মাৰি থ'ব লাগিব যে সেইকাৰণে বোলো তলাকেইটা কিনিয়ে থৈ দিওঁ এইবিলাক বস্তু মানে পিছত পাহৰি যোৱা যাব যিহেতু এইকেইটা বহুত প্ৰয়োজনীয় বস্তু তো লৈ ল'লোঁ আৰু এইটো হ'ল আমাৰ নলবাৰীত জৈন মন্দিৰ আৰু জৈন মন্দিৰৰ পৰা ওলাই আহিলোঁ আমি টাইলছৰ দোকানলৈ বুলি মানে ঘৰত লগাব টাইলছ বিয়াৰ কাৰণে বুলিয়ে ক'ব পাৰি তো তাৰ কাৰণে আমি টাইলছ চাব আহিলোঁ আৰু ইয়াত 3D টাইলছ দেখাই আছে তো 3D টাইলছ আমাক নালাগে বাৰু ইমানো মানে নহয় আৰু 3D টাইলছৰ মানুহ তো এয়া আমি নৰ্মেল টাইলছটোৱে চাইছোঁ কিন্তু ইমান এটা বেছি ভাল লগা নাই কাৰণে তাৰ পৰা গুচি আকৌ আহিলোঁ চিলাই মানে তলত লগা কাপোৰ যে থাকে মেখেলাত তো সেই কিনিবৰ কাৰণে আহিলোঁ মায়ে যিহেতু নিজে চিলাই কৰে তো এইবিলাক কাপোৰ আমি লৈ লৈছোঁ তো ইয়াৰ পৰা আহি আকৌ আমি কিবা খাবৰ কাৰণে গ'লোঁ বজাৰত আহিম আৰু কিবা নোখোৱাকৈ যাম এইটো জানো হ'ব পাৰে এইটো হ'ব নোৱাৰে তো আমি এয়া মা আৰু মই চাহ আৰু মিঠাই লৈছোঁ আইটিকৈ এয়া লৈছে চাওমিন এইখনত নলবাৰীৰ মৌচাক সকলোৱে চিনি পাই চাগে নলবাৰীবিলাকে তো তাৰপাছত আহিলোঁ আমি এয়া টেইলৰত ব্লাউজ চিলাব কৰিবৰ কাৰণে এইটো জোখ দি দিছোঁ এইটো জোখতে চিলাব দিছোঁ তো টেইলৰৰ পৰা ওলাই আকৌ আহিলোঁ ঘৰলৈ বুলি আৰু এইখন হৈছে আমি পঢ়া স্কুলখন MNC স্কুল আৰু লগতে লাগি আছে এয়া MNC কলেজ দেখাই দিলোঁ আপোনালোকক এবাৰ এয়া আমি আহি পালোঁ ঘৰ আৰু আহি মই আপোনালোকক এয়া দেখাব লৈছোঁ আমি কি বজাৰ কৰিলোঁ আজি এয়া সোমাই গ'লোঁ আমাৰ ঘৰলৈ বুলি আৰু বস্তুখিনি এয়া দেখাই দিছোঁ আপোনালোকক চাওকচোন কিমান বজাৰ কৰিছোঁ দিনটোৰ ভিতৰত তাৰমানে প্ৰায় বহুতখিনিয়ে বজাৰ কৰিছোঁ তো এয়া চাওক মই আনিছোঁ চুৰিদাৰযোৰ আৰু এইবিলাক বেডশ্বীট ব্লাউজ পেটিকোট এইবিলাক মানে চব বজাৰ কৰিছোঁ পিছত আপোনালোকক ভালকৈ দেখাম বাৰু এইটো বেগো আনিলোঁ আমি তো আজিৰ ভিডিঅ' আছিল এইখিনিয়ে ভিডিঅ'টো চাই কেনে পালে জনাব ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই